So guys, happy Durga Puja. Enjoy guys.
মন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি MEC সকল SCDC সকলো আহি আমি দৰ্শন কৰিছোঁ যাতে কাৰ্বি আংলঙৰ শান্তি যাতে বুজাই ৰাখিব পাৰে, কাৰ্বি আংলং প্ৰত্যেকজন পৰিয়াল যাতে শান্তি হয়, যিটো ৰাইজৰ যিটো আশা আকাংক্ষাবিলাক যাতে পূৰণ হয়, মা দুৰ্গাই যাতে আমাক আশীৰ্বাদ দিয়ে, তাৰ কাৰণে আমি মন্ত্ৰী MEC আৰু SCDC আমি দৰ্শন কৰিছোঁ। কাৰ্বি আংলঙৰ শান্তি বুজাই ৰাখি যাতে উন্নয়নমূলক কামবিলাকৰ আগবাঢ়ে, ডেভেলপমেণ্ট কামবিলাকৰ যাতে আগবাঢ়ে, তাৰ ওচৰত আমি মা দুৰ্গাৰ ওচৰত আমি আজি প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে মই অনুৰোধ কৰিব বিচাৰিম, আৰু যিহেতু আমাৰ কমিটিবিলাকৰ অনুৰোধ কৰিব বিচাৰিম যাতে অহা বছৰৰ পৰা যাতে বজাৰটো বহুত ঠেক, গতিকে যাতে বেলেগ এটা ব্যৱস্থা কৰি আমি পূজাটো হৈ থাকিব, প্ৰত্যেক বছৰে যে হৈ থাকিব, ভাল জেগাত আমি
কাৰ্বি আংলং অট'নমাছ অঞ্চলৰ পৰা দিম, কিন্তু যাতে বজাৰৰ ৰাস্তাৰ মাজত যাতে নবনায় যে বেলেগে আৰু ইয়াৰে হওক এই দুৰ্গা মণ্ডপে হওক আৰু ইয়াত চাৰিআলি হওক, যাতে বেলেগ দিন আমি জাগাটো আমি দিম, কাৰ্বি আংলং অট'নমাছ অঞ্চলৰ পৰা ব্যৱস্থা দিম আৰু আমি সহায় কৰিম, সহযোগিতা কৰিম। SP ডাঙৰীয়াই মই কৈছোঁ যে আপুনি আলোচনা কৰি তেখেতসকলক যাতে বেলেগ ঠাইত, কিন্তু এই বছৰ নোৱাৰিলে, যাতে অহা বছৰে যে মা দুৰ্গাৰ থকা জেগা পবিত্ৰ স্থান লাগিব, পবিত্ৰ স্থান লাগিব। মা দুৰ্গা যিটো নেকি আমি ভগৱান মা দুৰ্গা আমি মানি লৈছোঁ, গোটেই বেলেগ জেগাত সকলোৱে মানিছে, হাত চাপৰি নিৰ্মল তয়ে মানা নাই, তয়ে মানিছে নহয়, গোটেই চবে মানিছে। গতিকে সেইটো আমি যে বেলেগ ঠাইত আমি তাতে বেলেগ জেগাত আমি পবিত্ৰ জেগাত যাতে ৰাস্তা মানুহবিলাক অহা যোৱা হয়, গতিকে আমি ভাল জেগাত কাৰ্বি আংলং অট'নমাছ অঞ্চলৰ পৰা বেলেগ জেগাত আমি ভালকৈ থ'ম। আৰু আমি যিমান পাৰোঁ টিম কাৰ্বি আংলং বা কাৰ্বি আংলং অট'নমাছ অঞ্চলত DC চাহাবে সহায় কৰিব, আমাৰ SP ডাঙৰীয়া সহায় কৰিব আৰু মন্ত্ৰী ডাঙৰীয়া আছে। আমি সকলো লোকেল MEC পৰা আৰম্ভ কৰি EM MEC সকলৰ লগত আমি বহি চিফ এক্সিকিউটিভ মেম্বাৰ আমাৰ সুবীৰৰঞ্জন ডাঙৰীয়া, আমাৰ EM ৰতন তেওঁকে ধৰি সকলো EM আজি উপস্থিত আছে, আমাৰ MEC সকল, আমাৰ টাউনৰ SP ডাঙৰীয়া, ভূতপূৰ্ব চেয়াৰমেন আমাৰ হৰেন্দ্ৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিভিন্ন এই অনুষ্ঠানত জড়িত পূজা কমিটিৰ সদস্যসকল, বজাৰ কমিটিৰ সদস্যসকল আৰু এই অনুষ্ঠানত আগভাগ লোৱা সকলো ৰাইজ। আজি এটা পবিত্ৰ দিন, আমাৰ এইবছৰৰ পূজা আমাৰ আৰম্ভ হৈছে। দুৰ্গা পূজা মানে শক্তি, দুৰ্গা পূজা মানে শান্তি। আমি মানুহবোৰক যিসকলে পাৰে তেওঁলোকৰ অৰ্থে নহয়, দুখীয়া নিচলা লোকসকলক আমি বস্ত্ৰদান অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আমি এই দুৰ্গা পূজা বছৰেকত এবাৰ হয়। আমি ইয়াত পূজা অৰ্চনা কৰিবলৈ আহোঁ, আমি শক্তি আহৰণ কৰিবৰ কাৰণে আৰু ৰাইজৰ দুখ দুৰ্গতিবিলাক ধন্যবাদ। এতিয়া আমাৰ কাৰ্য এখানে শাড়ি নিয়ে আসো, এখানে পরে বদলে আছে।
এখন যাকে যা দেওয়া হচ্ছে আপনারা গ্রহণ করুন, পরে আমরা বদলি করে দেবো। আলী রে আলী, মা দুর্গা আলী, আলী।